हेलो फ्रेंड्स मैं आज बनाबले ओलाइछु कचुर लति सकलोए खाय किन्तु मैं किदरे बनाओ आपनालोके चाइ थाকক खाबले खूब स्वाद लागे देखिबले खूब ভাল लागे एने लैछु कचुर लति केडल मैं साफा करि ऊपर सालটো गुचाइ लैछु गुचाइ লৈ एने दरे धुइ लैछु আৰু এইকিটা लैछु শুকান মাছ या लैछु নহৰু অলপ থেতালি লৈছো আৰু পিয়াজ এতিয়া কেৰাহীতে দি লৈছো কেৰাহীতে দি লৈছো অলপ তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত দিছো মই পিয়াজখিনি 5 মিনিট ভাজি ল'ব লাগিব ৰঙচুৱা হোৱাকৈ ইয়াতে দিছো নহৰুখিনি থেতালি যোনখিনি নহৰু লৈছিলো সেইখিনি দি দিছো মই জিৰাৰ গুড়া এচামুচ হালধিৰ গুড়া এচামুচ জলকীয়াৰ গুড়া এচামুচ সৰু চামুচ দিছো দি দিছো সোৱাদ অনুসৰি নিমখ আৰু 5 মিনিট মই ভুনি লৈছিলো এইখিনি এতিয়া মছলাৰ পৰা তেলটো ওলাই আহিছে তেতিয়া দি দিছো মই শুকান মাছ দিয়াৰ পিছত মই আকৌ দি দিছো কচুৰ লতিখিনি এনেদৰে বনালে খুব সোৱাদ হয় আৰু এতিয়া মই এইখিনি 5 মিনিট ভালকৈ লৰাই লম আৰু ভাজি লম ইয়া হৈ গল ভাজাখিনি এতিয়া মই দি দিম ইয়াত পানী মই বহুত দিয়া নাই কচুৰ লতি সমানে দিছো মই এনেদৰে বনাই খাই চাব এইখিনি পানীখিনি শুকোৱাৰ পিছত এয়া হৈ গল ইয়া চাও কি ধুনীয়া হৈছে এতিয়া মই এনেদৰে নমাই লৈছো আশা কৰো আপোনালোকৰ ভাল লাগিল ভিডিওটি চাই ভাল লাগিলে সাবস্ক্ৰাইব কৰি দিব লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ ইমানে বাই